নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে নিশ্চয় খবৰ ভাল, মোৰো ভাল খবৰ। আৰু আজি চাওক ইমান গৰম পৰিছে, তো এই গৰমত আপুনি কি কৰিব ভাবি পোৱা নাই, মানে ক'ত যাম কি কৰোঁ। তথাপিও আপোনাৰ এবাৰ ওলাই আহিলোঁ এনেই ফুৰিব। এয়া আছোঁ আপোনাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত। তো ইয়াত দেখিছে গাড়ী আহি আছে বাৰু পিছত। আপোনাক এই 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই কিছু পৰিৱেশ দেখুৱাই দিম মই। আৰু তো চাই থাকিব ভিডিঅ'টো। এইটো জাষ্ট এটা চিম্পুল ব্লগ বনালোঁ আজি, তেনেকুৱা বনাব লগা একো নাছিল আজি বাৰু। তো চাই থাকিব ভিডিঅ'টো, মই ইয়াৰে দেখুৱাই দিম কিছু পৰিৱেশ। তো এনে মস্ত গৰমত বলক লৈ যাওঁ আপোনালোকক নলবাৰী চহৰলৈ। আহি আছে দুৰ্গা পূজা, তো দুৰ্গা পূজা উপলক্ষে আপোনালোকক মই আজি ইয়াৰে বজাৰত কিছু পৰিৱেশ দেখুৱাম। দুখনমান শ্বপিং মলত যাম আৰু তাৰে কেনেকুৱা নতুন নতুন কাপোৰ আহিছে আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব। আহিছোঁ ৰিলায়েন্স ট্ৰেণ্ডছত, নলবাৰীৰ এই ৰিলায়েন্স ট্ৰেণ্ডছ। এয়া চাওক নতুন নতুন কাপোৰ আহিছে ডিজাইনৰ, তো পূজা আহি আছে। কুৰ্তা লেগিংছ চব পাব ইয়াতে আহিলে। এয়া কুৰ্তা, কি ইয়াতে পূজাৰ কাৰণে অলপ মানে বস্তুবিলাক দেখালে তেতিয়া কণ আহিছেনে। তোমাৰ ভাল